আজি আকৌ এটা নতুন ব্লগ মই আপোনালোকৰ আগত আহিছোঁ। আপোনালোকে ভিডিঅ'টোৰ থাম্বনেইলটো চাই নিশ্চয় কিবা এটা গেছ কৰিব পাৰিছে চাগে যে ভিতৰত কি আছে। একচুৱেলি যোৱা 3 দিনমান আগত মোৰ মা আহিছিলে আৰু মাৰ লগতে মোৰ সৰু ভতিজীজনী আহিছিলে কুহিৰ। তাই বহুত সৰু হয়, 3 বছৰ হোৱাই নাই তাই ভালকৈ। আৰু আপোনালোক যিবোৰ মোৰ আগৰ পৰা ফ্ৰেণ্ড লিষ্টত আছে বা ইনষ্টাগ্ৰামত ফ'ল' কৰে, সিহঁতৰ বেছিভাগে এনেকৈ সুধি থাকে যে কুহি মোৰ কি হয়। কাৰণ বহুত আগৰে পৰা ঘৰত গ'লে তাইৰ লগত মোৰ খুব ফটো দি থাকোঁ মই। আৰু বহুতে মই এনেকৈ সুধে যে তাই তোমাৰ ভণ্টি হয় নেকি? তো এইটো ক্লিয়াৰ কৰি দিছোঁ, তাই মোৰ ভণ্টি নহয়, তাই মোৰ দাদাৰ ছোৱালী হয়, মোৰ ভতিজী হয়। ভণ্টি কেনেকৈ হ'ব পাৰে, তাই মোতকৈ 20 বছৰমান সৰু। চ' মাহঁত আহিছিলে, মানে মা ডক্টৰ তাতে আহিছিলে। আজি 1 বছৰমানৰ পৰা মাৰ আস্থামাৰ প্ৰব্লেম অকণমান হৈ আছে। আগতে নাছিল, হঠাৎ বা কিয় হয় নাজানো। উশাহ লোৱাত কষ্ট পায়, যেতিয়া অলপমান বেছি হাৰ্ড ৱৰ্ক কৰে তেতিয়া আকৌ মানে উশাহটো ঘন হৈ যায়। আৰু ৰাতি প্ৰব্লেমটো বেছি হয় এনেকৈ। তো ডক্টৰ তাতে দেখালোঁ এইবাৰ ভালকৈ টাউনত। লাষ্ট টাইম মানে মেম কেয়াৰত দেখাইছিলোঁ, কিন্তু ভাল নহ'ল। তো এইবাৰ ডক্টৰটো চেঞ্জ কৰি চালোঁ। 2 দিন আমাৰ হস্পিটেলতে গ'ল, সেইকাৰণে একো ফুৰা চুৰা নহ'ল। যদিও ভাবিছিলোঁ অকণমান ভালকৈ ফুৰিম, ভ্লগ বনাম, সেইবোৰ একোৱেই নহ'ল। আৰু সোনকালে গুচি যাব লগাও হ'ল মা, কাৰণ ঘৰত কিবা কিবি কাম চলি আছে, মিস্ত্ৰী আছে, কিবা আছে। তো মা নহ'লেও নহয় ন, এনেকৈ সোনকালে মাও গুচি যাব লগা হ'ল। তো যি মানে মই সৰু 2-এটা ক্লিপ মানে ৰেকৰ্ড কৰি ৰাখিছিলোঁ, ভাবিছিলোঁ এটা এনেকৈ সৰু ভিডিঅ' বনাই পেলাই মই আপলোড কৰি থ'ম ইয়াতে, কাৰণ এজ এ মেমৰি থাকি যাব। আৰু যেতিয়া কুহি ডাঙৰ হ'ব তো তাইও চাগে কিবা এটা চাই পেলাই ভাল পাব। এতিয়াতো একো বুজিয়ে পোৱা হোৱা নাই ক'ত আহিছে, খালি মানে পেহীতাত যাম, গুৱাহাটীত যাম এইটো ক'ব পৰা হৈছে। বাকীটো ক'ত আহিছে, কিয় আহিছে, কি ফুৰিছে একো বুজি নাপাব। তো তাইও চাগে ভাল পাব। সেইকাৰণে যদি আপোনালোকৰো ভাল লাগে তেন ভিডিঅ'টো চাই থাকক। আৰু আহক বেছি পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ঘৰৰ পৰা আহিছে ন, হেভি বেগ চেগ আছে মাৰ লগত, আৰু কুহিও লগত আছে, সেইকাৰণে মাৰ অকণমান বেগ চেগ দাঙিব দিগদাৰ হয়তো। মই সেইকাৰণে অকণমান ল'বলৈ আগুৱাই আহিলোঁ আগবাঢ়ি। ট্ৰেইনখন আহি পাব এতিয়াও 10 মিনিটছমান বাকীয়ে আছে, আৰু সিহঁতেনো প্লেটফৰ্ম নাম্বাৰটো দিয়া নাই এতিয়ালৈকে। সেইকাৰণে ভাবিলোঁ অকণমান ওপৰতে ইফালে সিফালে টাইম পাছ কৰোঁ। আৰু ষ্টেচনটো কিন্তু আগতকৈ কিছু ইম্প্ৰুভ হ'ল দেই, একদম মিনি এয়াৰপৰ্ট বুলি ক'ব পাৰি। আৰু যেতিয়া ফাৰ্ষ্ট টাইম আহিছিলোঁ গুৱাহাটী, তেতিয়া এইবোৰ এস্কেলেটৰ এণ্ডটো বাদেই লেতেৰাও আছিলে বহুতখিনি। এতিয়া কিন্তু বহুতখিনি চাফা হ'ল দেই, এতিয়া পূৰা টাইম টু টাইম চাফা কৰি থাকে। আৰু চ' ফাইনেলি আহি পালে মাহঁত। আহা যাও। মই কোন চুম এটা দিয়া। মই কাই হেৰি না নহয়। আমি আহি পালোঁ ন গুৱাহাটী। কেনেকুৱা লাগিছে? কেনেকুৱা লাগিছে? ভাল লাগিছে। মোক চুম এটা দিয়া। মই কোন? আৰু ভালকৈ কোৱা, মই কোন? ভালকৈ কোৱা। তোমাৰ দাঁতটো কি হৈছে? চাওঁ দাঁতটো চকলেট খাই দাঁতে নাই ন? দাঁত নাই ন? চকলেট খাবা নে নোখোৱা? পেট কি হ'ব? পেট বেয়া হ'ব? কোনে কৈছে? দাঁতো বেয়া হ'ব ন? আমি চকু নাখাওঁ আৰু ন? পেলাই দিম ন? ঠিক আছে দিয়া। ঠাণ্ডাৰ দিন আহিল ন, দিনটো ঘপককৈ কেনেকৈ গুচি যায় মানে গমেই পোৱা নাযায়। সেইকাৰণে ক'তো ওলাই নগ'লোঁ। আৰু আজি ইভিনিং অকণমান মা আৰু কুহিৰ লগত সৰু সুৰা বজাৰ কৰিম বুলি ওলাই গ'লোঁ। চব্জিৰ বজাৰ এইবোৰ। বহুত কষ্ট কৰিছে দেই বেচেৰি, একদম দাঙি লৈ আহিছে চব্জিবোৰ। বহুত কাম কৰে আকৌ আমাৰ কুহিয়ে। আমাৰ কুহি একদম ধুনু হৈ ওলাইছে দেই, সাজি কাচি। ফুপু যাম ন আমি? ক'ত যাম? ফুপু ক'ত? ডক্টৰ তাতে ফুপু যাম ন?
এয়া আমি হস্পিটেল আহি পালোঁ ফাইনেলি ডক্টৰক দেখাব লাগে আৰু এতিয়া মই ফৰ্মেলিটিজখিনি কমপ্লিট কৰিলোঁ এইফালে কুহি আমাৰ কিড ছেকশ্যনত তাই চাইকেল চলাই আছে তাইক কি লাগে আৰু তাই মানে গমেই পোৱা নাই তাই হস্পিটেললৈ আহিছেনে ক'ৰবাত পাৰ্কত ফুৰিব আহিছেনে গোটেই আলহী খাব আহিছে খেলিব লাগে আৰু ডক্টৰ এতিয়ালৈকে অহা নাই সেইকাৰণে ৱেইট কৰি আছোঁ আৰু হস্পিটেলত বিল কেইটকা উঠি দিছে ন মই বুলি কওঁ তোমাকো দিব আহা গুচি আহা বান্ধি দিছে আজি মানে ডক্টৰে যিবিলাক টেষ্ট দিছিলে সেই টেষ্টবিলাক কৰাই ল'লোঁ আৰু ৰিপৰ্টবিলাক যিহেতু আজি নিদিয়ে কালি মৰ্ণিঙে দিব সেইকাৰণে কালি আকৌ ৰিপৰ্টবিলাক লৈ পেলাই ডক্টৰৰ তাতে আহিব লাগিব আমাৰ ডক্টৰক দেখুওৱা হৈ গ'ল এতিয়া আৰু আমি এতিয়া ৰুম কৰিছোঁ মানে কালি আহিব লাগিব আকৌ আজি খালি টেষ্টকেইটা কৰা হ'ল যিকেইটা টেষ্ট কৰিব দিছিল ৰিপৰ্টখিনি কালি জমা দিব লাগিব আৰু কি হৈছে সেইখিনি ডক্টৰে কালি ক'ব ন মৰ্ণিংটো আজি ডক্টৰৰ তাতে গ'ল সেইকাৰণে ইভিনিং ফেঞ্চি ওলাই আহিলোঁ কাৰণ মাৰ বহুত বজাৰ কৰিব আছিলে মায়ে বহুত আগৰ পৰা কৈ আছিলে যে গুৱাহাটীলৈ ফেঞ্চি আহিব আৰু বহুত কিবা কিবি ল'ব আছে এই বস্তুবিলাক ল'লোঁ দুঘণ্টামান গ'ল আমাৰ ফেঞ্চিত দেন অকণমান খোৱা লোৱা কৰি পেলাই ৰুমতে ঘূৰি আহিলোঁ আকৌ ভৰিত নেইল পেইণ্ট লগাইছে কুহিয়ে হাতটো দেখাই দিয়া হাতখন দেখাই দিয়া এইখন হাত দেখাই দিয়া ধৰো না ভাবিলোঁ ৰুমটো অকণমান চাফা কৰি লওঁ যিবিলাক বস্তু নালাগে এনেই অ'টত পৰি যিবিলাক বস্তু গুচাই পেলাই ছাইড কৰি পেলাই যে পেলাই দিম কুহি ক'লে যে তাইও মোক হেল্প কৰিব তাই সেইকাৰণে অকণমান চাফা তাফা কৰাত হেল্প কৰি দিলে ৰুম চুম ভালকৈ ঝাৰু দিলে জানে ন চব নাজানা কাম নায়ে একো সেইকাৰণে ভালকৈ কৰিলে আকৌ চব জাবৰবোৰ চাফা কৰিলে এয়া চাফ ইমান গোটেই ঘৰ ঝাৰু দিলে বিৰাট ভাল ছোৱালী দেই চব জানে একদম বজাৰ কৰি দিয়ে ঘৰ চাফা কৰি দিয়ে মোক মানে মাহঁত আহিছিলে আহোঁতে ভাবিছিলোঁ ভালকৈ ব্লগ বনাম ভালকৈ কিবা এটা ভিডিঅ' বনাম য'ত ফুৰিব যাওঁ কিন্তু কি হ'ল ন দুদিন আমাৰ হস্পিটেলতে গ'ল আৰু বাকী কালি ইভিনিং অকণমান টাইম পাইছিলোঁ সেইখিনি ফেঞ্চিত গ'লোঁ কাৰণ বস্তু বহুত ল'ব লগা আছিল মায়ে আগৰ পৰাই কৈছিল যেতিয়া গুৱাহাটী আহিব ফেঞ্চি যাব বস্তু ল'ব কিন্তু কুহিক লৈ মানে ফেঞ্চি ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু কুহিক লৈ পেলাই একো ভালকৈ নহ'ল কাৰণ তাইকো ভালকৈ চাব লাগে ধৰি থাকিব লাগে মই বস্তু চস্তু বহুত হ'ল এনেকৈ লৈ ন আৰু কালি কি জমনি হ'ল চা নকেইটা কাটি দিওঁ কালি আমি লাখটকীয়া ফালেদি সোমালোঁ বাছত গৈ পেলাই তাৰপিছত সোমাওঁতে কুহিয়ে কৈছে তাতে হেল' এটা লাগে তাইক মই ভাবিছোঁ কিবা বাচ্ছাৰ চাগে খেলনা সেই সৰু ফোন থাকে যে সেইটো দেখিছে হেল' লাগে মই ঠিক আছে হ'ব দিয়া আহোঁতে কিনি দিম তাইক গোটেই ফেঞ্চিখন কৈছে হেল' লাগে আহোঁতেও তাইক সেইখিনি জেগাত পূৰা মনত পৰিছে যে তাইক হেল' লাগে ভাবিলোঁ কি হেল' আছে চালোঁ কিন্তু লাষ্টত গম পালোঁ তাইক এই খেলনা হেল' নহয় তাইক একচুৱেল হেল' লাগে একচুৱেল মোবাইল লাগে ন বদমাছ একচুৱেল ফোন লাগে তোমাক কি কৰিবা তুমি ফোন লৈ আজিৰ পৰা কুহিক আৰু ফেঞ্চি লৈ নাযাওঁ এইবিলাক মানুহ লৈয়ে যাব নালাগে ন কান্দি থাকক ঘৰত ন আৰু যোৱাতে মই তুমি নিজে কান্দবা আৰু লৈ নাযাওঁ দে ন এতিয়া আমি ঘৰত যাম কুহিৰ ট্ৰেইন আছে মই ভাত বনাইছোঁ কুহি ভাত খাই ঘৰত যাব
মই ট্ৰেইনত গুচি দিম মানুহ খিপি দিম হয় ট্ৰেইনত খিপি দিম তুমি ট্ৰেইন চলাবা নেকি দে মোক চুম এটা দি দিয়া মই ভাল না দে বাই বাই দিয়া বাই গুড নাইট গুড নাইট বাই বাইটোৰ লগত গুড নাইটো থাকে ন একেলগে ন চবকে যেতিয়া লগ পাই বাই বাই গুড নাইট সুধাচোন সুধা কি খবৰ কি সুধা কোৱা কি খবৰ আপোনালোকৰ আপোনালোকৰ তোমাৰ নামটো কৈ দিয়া তোমাৰ নাম কোৱা তোমাৰ নামটো কি কোৱা কোৱালি বৰ্মন কুহি বৰ্মন তোমাৰ গাঁৱৰ নামটো কি গাঁৱৰ নামটো ভাঙি মানে গাঁৱৰ নাম হাৰি ভাঙা হয় কিন্তু তাইৰ কাৰণে ভাঙি হাৰা যোৱা বাই বাই দি যা বাই যা আমাৰ কুহি আৰু মা এতিয়া যাব ওলাইছে মই এতিয়া ষ্টেচনত থ'ব যাম ন আকৌ আহিবা ন আহিম বুলি কোৱা আকৌ আহিম ফুফু যাম ন ফুফু যাম বাই আমি যাওঁ এতিয়া আমি যাম এতিয়া ষ্টেচন যাম আমি উবেৰ ৰখি আছোঁ ন আমি কি ৰখি আছোঁ উবেৰ ৰখি আছোঁ অকণমান ৱেইট কৰাৰ পিছতে উবেৰখন আহি পালে আৰু এতিয়া মই মাহঁতক একদম ষ্টেচনত থৈ আহিম কুহি কি কৰা ক'ত যাই আছো আমি ঘৰ যাবানে পৰি যোৱা বহি লোৱা কুহি বহি লোৱা ক'ত যাবা Ini gak usah di sini. আমি আমাৰ মিনি এয়াৰপৰ্ট আহি পালোঁ একদম টিকেট পূৰা ভালকৈ কাটি দি পেলাই ট্ৰেইনত উঠাই দিলোঁ মাহঁতক ইয়াতে যাব ওলাইছে দেই 1 মিনিট পিছত আৰু ট্ৰেইন চলিব পূৰা খোৱা বস্তু কিনি লৈছে আৰু ভালকৈ ট্ৰেইনত যাব চ' আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিল তো নেক্সট ব্লগত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই